কবিতাৰ শিৰোনামা তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ বহাগ। ৰচনা ভাস্কৰ কুমাৰ। আবৃত্তি সঞ্জীৱ বৰ্মন। সুখী হলোহেঁতেন তুমি দি যোৱা স্মৃতিৰ মেটমৰা টোপোলাটোৰ পৰা আৱেগখিনিক নিলগাই আনিব পৰা হ'লে। সুখী হলোহেঁতেন তোমাৰ তেজৰঙা উটজুৰিৰ প্ৰাণ চঞ্চল হাঁহিটোক পাগলা দিয়াৰ বুকুত উটুৱাই দিব পৰাহেঁতেন। এৰা, মই তোমাক পাহৰি পেলাইছো, মোহাৰি পেলাইছো আমাৰ স্মৃতিবোৰ, আমি দেখা সপোনবোৰ। ভাল পোৱাৰ সংজ্ঞা দিব নোৱাৰো মইতো কোনো দুৰ্দান্ত প্ৰেমিক নহয়। এই যে তুমিহীনতাত এক শূন্যতা অনুভৱ কৰোঁ, আনৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ দেখিলেই তোমাৰ কথা মনত কৰোঁ। স্মৃতিৰ বোজা কঢ়িওৱা গেলাৰীটোৰ প্ৰাণহীন ফটো কেইখনত প্ৰাণ সানি বাৰে বাৰে সুখৰ সাধু সোঁৱৰোঁ। সেয়াই নেকি প্ৰেম, সেয়াই নেকি ভাল পোৱা? যদি সেয়াই প্ৰেম হয়, যদি সেয়াই ভাল পোৱা হয়, তেন্তে তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ বহাগ।